নমস্কাৰ বন্ধুসকল, মই ৰিংকু ঠাকুৰে আপোনাক স্বাগতম জনাইছোঁ টপ আছাম ইউটিউব চেনেললৈ। প্ৰস্তুতি পৰাশৰ এজন পিতা পুত্ৰৰ জীৱনৰ সংগ্ৰামৰ কাহিনী ফেচবুকত লাইভ আহি বৰ্ণনা কৰিছে। গতিকে সুন্দৰ কাহিনী, মই ভিডিঅ'টো চাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো নিশ্চয়কৈ ভাল পাম। আহকচোন পিতা পুত্ৰৰ সংগ্ৰামৰ কাহিনী কেনেধৰণে বৰ্ণনা কৰিছে প্ৰস্তুতি পৰাশৰে চাওক, আৰু ভিডিঅ'টো আপোনালোকে ভাল পালে লাইক কৰিবলৈ নাপাহৰিব। আহক ভিডিঅ'টো চাই লওঁ। মই আকৌ লাইভ আহিলোঁ, অলপ আগতে আহিছিলোঁ লাইভ এটা ৰাজকুমাৰ অডিশ্যনৰ কাৰণে। এতিয়া লাইভ আহিলোঁ এটা সদায় এই পেজটোৰ যোগেদি মই বিভিন্ন মানুহক আপোনালোকৰ সন্মুখত চিনাকি কৰাই আহিছোঁ, পৰিচয় কৰাই আহিছোঁ। আজি চতিয়াত মোৰ পেণ্ডেল চলি আছে। আজি লাষ্ট নাইট মোক থাকিবলৈ দিয়া হৈছে পবিত্ৰ নাগ শংকৰ মন্দিৰৰ যিটো IB আছে, গেষ্ট হাউচ আছে, তাত থাকিবলৈ দিয়া হৈছে। এই নাগ শংকৰ মন্দিৰলৈ যিটো হাইৱে পৰা সোমোৱা ৰাস্তা, সেই সোমোৱা ৰাস্তাটো একদম লগতে মা হোটেল, এখন হোটেল। মই পৰহি আহোঁতে ইয়াতে ভাত খাইছিলোঁ, আজি আকৌ ভাত খাবলৈ আহিলোঁ। মোৰ লাইফটো কৰাৰ অৰ্থ এইজন তেখেত এই মা হোটেলখনৰ স্বত্বাধিকাৰ, মাৰ নামত তেখেতে খুলিছে এই হোটেলখন। আৰু লাইফটো কৰাৰ অৰ্থটো এইটোৱেই যে আমি প্ৰায়ে এটা খুব সমস্যাত ভুগি থাকোঁ যে অসমীয়া মানুহৰ কৰ্ম সংস্কৃতিৰ বৰ অভাৱ। অসমীয়া মানুহে সচৰাচৰ দেখা যায়, শুনিবলৈ বেয়া লাগিলেও সচৰাচৰ দেখা যায় যে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত মই ইমানখিনি পঢ়িলোঁ, মই এইটো কাম কিয় কৰিম, মই সেইটো কাম কিয় কৰিম। নিজৰ খেতি মাটিৰ পথাৰ অপৰ্যাপ্ত পৰিমাণে পৰি থাকে, লাগিলে আধি দি বেলেগৰ সৈতে খেতি কৰাব, নিজে কিন্তু খেতি কৰিবলৈ আগুৱাই নাহোঁ আমি কেতিয়াও। তাৰ বিপৰীতে কিন্তু এনে এজন ব্যক্তি, তেওঁ নিজেও কৈছে, তেওঁৰ মোক শুনি খুব ভাল লাগিছে। তেখেতে এখন ধাবা চলাই আছে, এইখন দেখিছে আপোনালোকে, মই আৰু অলপ দেখুৱাম ভালকৈ। তেওঁৰ ল'ৰা, ডাঙৰ ল'ৰাজনে ক'ত কৰে? ডাঙৰ ল'ৰাজনে BSc পাছ কৰিছে। সৰুজন এইটো ল'ৰা দিগ্বিজয় মেছ। মই সেইদিনাখনে কৈছোঁ যে মই লাইভ এটা কৰিম তোমাৰ লগত। এইকাৰণেই কৰিম বুলি কৈছিলোঁ যে সি হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে। হায়াৰ ছেকেণ্ডেৰী পঢ়ি এই পঢ়াৰ মাজৰ সময়খিনি দেউতাকৰ লগত এই ধাবাখনত তেওঁ লাগি দিছে। মেট্ৰিকত 85% পাইছিলে সি। পাই আচলতে ঈশ্বৰে মানুহক, প্ৰতিজন মানুহৰ হাতত বহুত শক্তি দিছে। সেই শক্তিখিনিক আমি কামত লগোৱাটোহে আমাৰ কাৰণে ডাঙৰ কথা, নহয়? আৰু এখেতে ৰাতিপুৱা কেইটা বজাত খোলে আপুনি ধাবাখন? 5টা বজাতে চাফ চিকুণ কৰিব আৰম্ভ কৰি দিওঁ। ৰাতিপুৱা 5টা বজাৰ পৰা চাফ চিকুণ কৰিবলৈ আৰম্ভ কৰে। ইয়াত তেখেতৰ গোটেই পৰিয়ালে লাগি থাকে। চতিয়াৰ পৰা এজন কুক আছে, মই কৈছোঁ কুক কিয় লাগে, আপোনালোকৰ গোটেই পৰিয়াল আছে, মই দেখুৱাম, চবকে দেখুৱাম। আপোনাৰ মা আছে চাগে, নহয়? মা ঢুকালে, তেখেতৰ পৰিবাৰ আছে আৰু আনুষংগিক তেখেতৰ পৰিয়ালৰ বৃন্দ ইয়াত আছে। একেলগে তেওঁলোকে খানা চানা বনায়, বঢ়িয়া খোৱা বনায়। মই ইয়াত দুসাঁজ ভাত খালোঁ। আৰু তেওঁ ৰাতিপুৱা 5টা বজাত আহি এখন চাফা কৰে দিনৰ ভাত সাজৰ কাৰণে, কাৰণ নাগ শংকৰ মন্দিৰত অপৰ্যাপ্ত পৰিমাণৰ মানুহ আহে, সুন্দৰকৈ পৰিৱেশ, কিন্তু অকণমান মেইনটেনেঞ্চৰ অভাৱ। মানুহবোৰে খুব লেতেৰা কৰে নাগ শংকৰ মন্দিৰটো, সেইটো দেখি খুব বেয়া লাগিছে মোৰ। মই কালি পদ্ম হাজৰিকাদেৱক লগ পালোঁ, তেখেতকো কৈছোঁ যে তেখেতে খুব ষ্ট্ৰিক্টলি কৈছে যে মই ইমানখিনি চেষ্টা কৰোঁ, শনিবাৰে মই চাফা কৰিবলৈ চেষ্টা কৰোঁ, কিন্তু মানুহবোৰে সম্পূৰ্ণ কষ্ট কৰে। তেখেতৰ ইচ্ছা আছে, ধাউতি আছে, কিন্তু আমাৰ মানুহখিনিৰ সচৰাচৰ এটা যিটো অভ্যাসৰ আমাৰ অভাৱৰ কাৰণে আমি নিজৰ মঠ মন্দিৰসমূহ চাফাকৈ ৰাখিব নাজানো। তেল চিকৰে আমি ভৰপূৰ কৰি ৰাখোঁ। বা যি কি নহওক, ইয়ালৈ অহা যিমানসমূহ ভক্তপ্ৰাণ আছে, তেওঁলোকে ইয়াত ভাত খাবলৈ আহে, দুপৰীয়া ভাত সাজ খায়, ৰাতিপুৱা ব্ৰেকফাষ্ট কৰে, চাহ খায়। আবেলি 6 বজাত তেখেতে এইখন ধাবা বন্ধ কৰে। 6 বজাৰ পিছত তেখেতে এখন গেলামাল দোকান আছে, সেইখন দোকান তেওঁ খুলিবলৈ যায়। মই সুধিছোঁ গেলামাল দোকান দিনত কিয় নোখোলে? তেখেতে কৈছে মোৰ পাৰ্মানেণ্ট কাষ্টমাৰ আছে, 6 বজাৰ পৰা 9টা বজালৈকে তেখেতে গেলামালৰ দোকান খোলে। দোকানত তেখেতে বস্তু বেছি আকৌ ৰাতিপুৱা 5টা বজাৰ পৰা এখন ধাবা খোলে। তাৰ মাজত তেখেতে খেতিও যায়। আপুনি নিজে কওক, এতিয়া মই খেতি কৰি আছোঁ, 5 বিঘা মাটিত খেতি কৰোঁ। বছৰেকত 3টা খেতি কৰোঁ। 3টা খেতি মানে 10 দিন মোৰ মাটিখিনি এনেই নাথাকে। 10টা দিনো, গোটেই বছৰত 10টা দিনো তেখেতৰ মাটিখিনি এনেই নাথাকে। আপোনালোকে ভাবক, আমি যিমান বিদেশী আন্দোলন কৰি নাথাকোঁ কিয়, আমাৰ অসমীয়া মানুহৰ এই কৰ্ম সংস্কৃতিটোহে বেছি ডাঙৰ কথা। কিন্তু আমাৰ মানুহে আমাৰ খেতিপথাৰ বহুত মাহ ধৰি পৰি থাকে। এবাৰ আমি ধানৰ খেতি কৰিলোঁ, তাৰপিছত গোটেই সময়খিনি আমাৰ এনেই পৰি থাকিলে, কিন্তু এইবোৰ হৈছে নজিৰা। 10 দিনো তেখেতৰ খেতি পথাৰ মাটিখিনি পৰি নাথাকে। তেখেতে যিমান পাৰে সিমান সৎ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে। এওঁলোকৰ নিচিনা মানুহসমূহ আমাক লাগে, আমাৰ অসমীয়া জাতিটোৰ উত্তৰৰ কাৰণে আমাক লাগে। আৰু আপুনি কওকচোন, আপোনাৰ আৰু কি কৰে? আপুনি কেনেকুৱা মানুহ কেনেকুৱা আহে ইয়াতে? মোৰ কষ্ট হয়, মানুহবিলাক মানে কৰ্ম হৈছে, অলপ কাম কৰি বেছি ঠগিবলৈ বিচাৰে মানুহ। মানে
কামৰ প্ৰতি মানে স্পৃহা নাই মানুহৰ, দুপইচা কেনেকৈ লওঁ সেইটো ধান্দা বেছি। গতিকে মই অলপ কষ্ট পাইছোঁ, তথাপি মই হাৰি যোৱা নাই, মই আগবাঢ়ি আছোঁ। হাৰি নাযায়, তেখেতে আগবাঢ়ি গৈ আছে, তেখেতে ডাঙৰ কৰ্মস্পৃহা। আৰু মই ইয়াক অকণমানি ভাইটিটোক, অকণমানি নহয় ডাঙৰে হৈছে মোটামুটি এতিয়া। তোমাৰ কেনেকুৱা অনুভৱ ইয়াত দেউতাৰ লগত যে সহায় কৰি আছা তুমি? ভালে লগৰবোৰতো পঢ়ি আছে, মই ইয়াত কৰি ভাল লাগি আছে। এয়া চোৱা, লগৰবোৰ পঢ়ি আছে, তেওঁ ইয়াত কাম কৰি আছে দেউতাকৰ লগত। আৰু স্বাৱলম্বী হ'বলৈ আমাৰ প্ৰধানমন্ত্ৰীয়ে কয় যে চাহ বেচিব লাগে, পকৰি বেচিব লাগে, সেইবোৰ কথা নহয়। স্বাৱলম্বী হ'ব এইকাৰণেই লাগে কাৰণ ইয়াত নিবনুৱা সমস্যা যিমান আমি জৰ্জৰিত গোটেই ভাৰতবৰ্ষত, সেই নিবনুৱা সমস্যাৰ মাজত আমি স্বাৱলম্বিতাৰ দিশে যদি আমি আগুৱাই নাযাওঁ, আমাৰ পঢ়া শুনাৰ চাৰ্টিফিকেটখনো আমাক লাগিব, আমাৰ নিজৰ আত্মবিশ্বাসৰ কাৰণে লাগিব, কিন্তু স্বাৱলম্বিতাৰ ওপৰত স্বনিৰ্ভৰশীল হৈ থকাটো বৰ ডাঙৰ কথা। কিন্তু এইবোৰ হৈছে উদাহৰণ। মই প্ৰথম দিনাখন আহি এটা খুব এনকাৰেজ কৰিছোঁ, মোৰ খুব ভাল লাগিছে। মই সুধিছোঁ কিমানলৈকে পঢ়িলে, তেওঁ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে ন? হায়াৰ ছেকেণ্ডেৰী পাছ হোৱা নাই, মানে অলপমান খেলি মেলি এটা হৈ আছে। তথাপিতো তেওঁ যে কৰ্মবিমুখ হোৱা নাই, আজিকালি বহুত আমি দেখা পাওঁ। মই মোৰ নিজৰ ক্ষেত্ৰতে বহুত দেখা পাওঁ যে ক্লাছ 10 পাছ কৰাৰ পিছত এখন কলেজলৈ যোৱাৰ পিছত ড্ৰাগছ এডিক্টেড হয়, বিভিন্ন ধৰণৰ তাৰণাত মানুহ আসক্ত হয়। তাৰ মাজত কিন্তু এই যে কৰ্ম সংস্কৃতিত আগুৱাই যাবলৈ এজন ল'ৰাই আগুৱাই আহিছে, সেইটো আমাৰ কাৰণে বৰ ডাঙৰ উদাহৰণ। কিন্তু মোৰ সুবিধা হৈছে, মোৰ বিশ্বাস হৈছে থকাৰ কাৰণে, কামখিনি মই আগুৱাই যাবলৈ কাৰণে। দেউতাকৰ বিশ্বাস হৈছে, পুতেক থকাৰ কাৰণে কামখিনি আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত বেছি ভাল হৈছে। তাৰমানে মোৰ এতিয়া মই অকণমান বেলেগ পথাৰৰ কামত আমাৰ বজাৰ সমাৰ মই নিজে সমাৰ কৰি আনিব পাৰোঁ। তাৰমানে মোৰ যিখিনি মই পচন্দৰ বস্তু মই নিজে আনিব পাৰিলে মোৰ ভাল হয়। তাৰমানে এয়া তেওঁ মানে তেওঁ গোটেই পৰিয়ালটো যে লাগি আছে, এই 400-500 মানুহে চাই আছে আমাক এতিয়া লাইভত। আৰু মই আচলতে এই কথাবোৰ এইকাৰণে দেখুৱাবলৈ চেষ্টা কৰোঁ, যে এইবোৰ হৈছে এটা উদাহৰণ। কিন্তু দেই, আমি ভাবোঁ যে আমি একো নোৱাৰোঁ, আমাৰ সকলো শেষ, সেইখিনি সময়ত কিন্তু নতুন পোহৰ উদয় হয় এই ধৰণৰ মানে মানুহবোৰৰ উদাহৰণৰ কাৰণে। আৰু কিন্তু কাম নকৰিলে কিন্তু এটা জাতি জীয়াই নাথাকিব। একজেক্টলি, কাম নকৰিলে জাতি জীয়াই সংস্কৃতি নাথাকে। জাতিটো নাথাকিলে সংস্কৃতি কৰিব পাৰে, মাটি ভেটি কৰিব থাকিব। জাতিটো থাকিবই লাগিব, কৰ্ম কৰিলেহে এটা জাতি জীয়াই থাকিব পাৰিব। খুব ডাঙৰ কথা কৈছে, কৰ্ম কৰিলেহে এটা জাতি জীয়াই থাকিব। আৰু আমি অসমীয়া জাতিৰ কাৰণে আটাইতকৈ ডাঙৰ এতিয়া প্ৰয়োজনীয় কথা হৈছে কৰ্ম সংস্কৃতি। কৰ্ম সংস্কৃতি যেতিয়া থাকিব, আমাৰ কোনো বিদেশী আমাৰ হাজিৰা কামত হস্তক্ষেপ কৰিব নোৱাৰিব। কোনো বিদেশীয়ে কোনো ধৰণৰ কামত, খেতি পথাৰৰ পৰা আৰম্ভ কৰি, মই কি ক'বলৈ বিচাৰিছোঁ আপোনালোকে বুজি পাইছে চাগে, তেওঁলোকে আগ্ৰাসন কৰিব নোৱাৰিব যদি আমি অসমীয়া মানুহখিনি কৰ্মত হওঁ। মোৰ 5জন ল'ৰা, মই মানে বিশ্বাসী ল'ৰা। ধৰ মই এনেকুৱা বিশ্বাসী ল'ৰা, মই ইয়াত বেলেগ মানুহ সোমাই আছিলে। আমি যেতিয়া অলপ ডেকা অৱস্থাত তেতিয়া বাহিৰা মানুহ আমি সোমাব নাছিলোঁ, আমি ধুনীয়াকৈ বেপাৰ বাণিজ্য কৰিছোঁ, বিভিন্ন মানুহৰ লগত আমি মানে মিলা প্ৰীতিকৈ কাম কৰি আছিলোঁ। তাৰপিছত দেখিলোঁ যে ল'ৰাবিলাকে আমাৰ মানুহবিলাক বেপাৰ হেৰাই গ'ল। মই নিজাববীয়াকৈ 5জন ল'ৰা মই বনাই লৈছোঁ বেপাৰ কৰিবৰ কাৰণে, বিশ্বাসত। এতিয়া সেইকেইজন ল'ৰা বহুত আগবাঢ়ি গৈ আছে। এয়া চাওক, 5জন ল'ৰা। এইটো কিমান সময়ৰ কথা? এইটো আছে, মই মাতি দিলে এতিয়া আহি যাব, পথাৰত লাগি আছে। এয়া চাওক, এয়া বড়ো ধান কৰিছে, মই যিজন ল'ৰা লৈছোঁ সি বড়ো ধান কৰিছে, বেলেগে কিন্তু কোনো কাৰণ। আৰু যিজন আৰু মোৰ এজন আছে, এজন সেই তাত কবি বাৰীত আছে, পানী দি আছে মটৰমাহ বাৰীত। মই তেওঁলোকক বিশ্বাস কৰিছোঁ, দাবী ধমকি দিছোঁ, মানে উপায় নাই। কেতিয়াবা ভুল কৰি দাবী ধমকি দি পেলাই লাইনত আনিছোঁ, কৈছোঁ মই 1-2 এচৰ মাৰিছোঁ তেওঁলোকক, কেতিয়াবা ধমকি দিছোঁ, বেয়া পাই গুচি গ'ল। পাছত আকৌ মোক মাফ খুজিছে, মই আপুনি ভুল বুজিছিলোঁ, আপুনি আচলতে ঠিকে কৈছে। তেনেকৈ মই বঢ়াই বুজাই টানি আজৰি লৈছোঁ। আমাৰ ল'ৰাকেইটাও ভালকৈ বনাব জানে, ইয়াত খেতি পথাৰতো কম অলপ চলপ কৰিব জানে, ব্যৱসায় বাণিজ্য মই অলপ শিকাই আছোঁ। এই কৰ্মৰ মাজেৰে যদি যিটো শিক্ষা হয় সেইটোহে হ'ব আৰু ন, এনেইতো পঢ়ি থাকিলেতো নহ'ব। মই তেনেকৈ মানে লৈ আহিছোঁ আগবঢ়াই। কিমানখিনি কি হয় নাজানো। নাই, একদম যি মানুহে কৰ্মত বিশ্বাস কৰে, যি মানুহে নিজৰ হাত দুখনক বিশ্বাস কৰে, সেই মানুহৰ কেতিয়াও মৰণ নাই, কিন্তু মই বিশ্বাস কৰোঁ। আৰু আমাৰ এতিয়া ব্যৱসায় বাণিজ্য আমি দেখিছোঁ, বহিৰাগত বনিয়ে আগ্ৰাসন কৰি থৈছে, আমাৰ গোটেই খেতি পথাৰ আগ্ৰাসন কৰি থৈছে বিদেশীয়ে, আমাৰ গোটেই দিন হাজিৰাৰ আগ্ৰাসন কৰি থৈছে গোটেই বিদেশীয়ে। গোটেই সেইসমূহৰ মাজত কিন্তু আমাৰ এই অসমীয়া মানুহৰ কৰ্ম সংস্কৃতিখিনি বহুত ডাঙৰ উদাহৰণ। মই বিশেষকৈ এখেতকতো মই তেখেতক ধন্যবাদ জনাইছোঁ। তেখেতে আপোনালোকৰ অৰিজিনেল চতিয়া নহয়? মই চতিয়া, নাহশংকৰ মন্দিৰৰ ওচৰতে। নাহশংকৰ মন্দিৰৰ ওচৰতে। এই হাজৰিকা ছাৰে দায়িত্ব লোৱাৰ আগতে মই চাফা কৰিছিলোঁ মন্দিৰত। এতিয়া হাজৰিকা ছাৰ নেটৱৰ্ক অহাৰ পৰা বহুত আগবাঢ়ি গ'ল। পদ্ম হাজৰিকাদেৱে তেখেতে নাহশংকৰ মন্দিৰ বৰ ধুনীয়াকৈ ৰাখিছে। তেখেতে বহুত ধুনীয়াকৈ এটা হেৰিও বনাইছে, গেষ্ট হাউচো বনাইছে, য'ত এতিয়া আমি আছোঁ। অতি সুন্দৰ, ইমান ভাল। মানে খালি তেওঁৰ এটাই দুখ, তেওঁ যে কালি কৈছে মোক নিজে লগ পাই পেলাই যে ইয়াত মেইনটেনেঞ্চ মানুহক যিমান এমপ্লয় কৰিছে, মানুহে নকৰে কামখিনি। এইটোৱে কিয় নকৰে? অসমীয়া মানুহখিনি কৰ্ম সংস্কৃতিৰ প্ৰতি স্পৃহাটো কিয় নাই? যিটো কামৰ কাৰণে আমি দৰমহা পাই আছোঁ, যিটো কাম আমাক নিযুক্ত কৰিছে, সেই কামটো আমি কিয় ভালকৈ নকৰোঁ? তাৰ বিপৰীতে কিন্তু এনেকুৱা মানুহবোৰ উদাহৰণ।
যি নিজৰ সীমাবদ্ধতাক ৰাগত ৰাখিও তেওঁলোকে নিজৰ পৰিসৰৰ ভিতৰত নিজে আত্মনিৰ্ভৰশীল স্বনিৰ্ভৰশীল হ'বলৈ চেষ্টা কৰিছে নিজৰ খেতি পথাৰক সেইখিনি স্বনিৰ্ভৰশীল হ'বলৈ চেষ্টা কৰিছে বৰ ডাঙৰ উদাহৰণ কিন্তু তাৰ মাজত মই আৰু এটা কথা কওঁ মই বেছি নাজানো মই এটাই কথা জানো কৰ্মই ধৰ্ম বুলি জানো সেইকাৰণে মই আজি মোৰ 3বাৰ 4বাৰ মান ভৰি ভাঙিছে ৰাছাৰ 8 ইঞ্চি অপাৰেশ্যন কৰা আছে মই এতিয়া মই বুলেট চলাব পাৰোঁ গছত উঠিব পাৰোঁ শিলগুটি মাৰি নাৰিকল আৰু কি লাগে আৰু গতিকে এনেকুৱা কথা মানে মই যুৱ প্ৰজন্মক এটাই কথা কৈছোঁ তেওঁলোকে যদি মানে মই কি ক'ম মই ইমান নাজানো তথাপিও মই কৈছোঁ কৰ্ম নহ'লে কিন্তু মই আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ কাম নকৰিলে একো নাথাকে নিজৰ শৰীৰটো বেয়া হৈ যাব নিজৰ শৰীৰটো বেয়া হ'ব নিজৰ ঘৰখন বেয়া হ'ব দেশখন বেয়া হ'ব ঈশ্বৰে কাম কৰিবলৈ আমাক পঠিয়াইছে আমি প্ৰতিজনে কৰ্মত বিশ্বাস ৰাখিব লাগে তাৰ পাছত আৰু এটা কথা ৰামচন্দ্ৰই ভায়েকক সুধিছিলে ঐ এইফালে আচোন তই সুপুৰুষ কোন সুধিছিলে সুপুৰুষ কোন সুধিছিলে ৰামচন্দ্ৰই লক্ষণক সুধিছিলে ভায়েকক লক্ষণে কি ক'লে সুপুৰুষ আপুনি মূৰ্খ বুলি কৈছে তাক তই মূৰ্খ এটা বুলি কৈছে তেতিয়াহ'লে কোন সি নোৱাৰিলে ক'ব নহয় যোন কৃষক তেওঁহে সুপুৰুষ যি ভূমিৰ লগত জড়িত হৈ থাকে সেইজন মাটি পানীৰ বায়ুৰ লগত যিজন সম্পৃক্ত হৈ থাকে যিটো মানে যিজন মানুহ বতাহ বৰষুণৰ লগত যিজন মানুহ সম্পৃক্ত হৈ থাকে যুদ্ধ কৰিব পাৰে তেওঁহে বোলে সুপুৰুষ তেওঁহে প্ৰকৃত সুপুৰুষ বৰ ভাল লাগিলে আপোনালোকৰ কথা পাতি দেই আৰু আপোনালোকে কেতিয়াবা নাগশংকৰ মন্দিৰলৈ আহিলে এই মা হোটেল এণ্ড ৰেষ্টুৰেণ্ট এইখনলৈ আহিব আবেলি 6 বজালৈকে এইখন খোলা থাকে এইগৰাকী আজি আমাক ভাত বনাই খুৱাইছে এতিয়া আজি তেখেতৰ মূল কাৰিকৰজন নাই তথাপিও তেখেতে নিৰামিষ খাইছোঁ আমি প্ৰায় 15 বিধমান খুৱাইছে নেকি খাই ভাগৰি গৈছোঁগৈ আমি ক'ব নোৱাৰো কি বনাইছোঁ আৰু আমাৰ ঘৰৰ মানুহে বনোৱা নিচিনা গাঁৱলীয়া মানুহে বনোৱা নিচিনা বনাইছোঁ তেওঁলোকে খাই কেনেকুৱা পাইছে সেইটোহে নাজানো নাই খুব ভাল লাগিলে খাই আৰু কিমান আন্তৰিকতাৰে তেওঁলোকে আপ্যায়ন কৰে আৰু এই যে মোৰ এটা বস্তুৱে ভাল লাগিছে যে গোটেই পৰিয়ালটো এই যে ব্যৱসায়ৰ লগত বা গোটেই পৰিয়ালটো যে কৰ্মসংস্থাপনৰ লগত জড়িত হৈ আছে এটা বৰ ডাঙৰ উদাহৰণ কিন্তু আমি সচৰাচৰ মই বাৰে কৈ আছোঁ যে মোৰ খুব দুখ লাগে যেতিয়া মানুহখিনি কৰ্মবিমুখ হোৱা দেখা পোৱা যায় অসমীয়া মানুহখিনি খুব দুখ লাগে তাৰ মাজত কিন্তু এইবোৰ ডাঙৰ উদাহৰণ দেই এয়া দেউতাক মাক এইফালে আছে আৰু মই দেখুৱাম আৰু এগৰাকী আছে চেনেহী বাইদেউ কোন হয় দাদাৰ কৈ দিয়া মোৰ একদম অতিকৈ মৰমৰ মানে বিশ্বাসী আৰু এই মানে কোনোদিন মোৰ কথা তেখেত অতি বিশ্বাসী পালেও মানে তাই মানে দাদাই কিবা এটা চেনেহী বাইদেউ লাগি থাকে সম্পূৰ্ণৰূপে আমি ভাত খাবলৈ আহোঁতে এইফালে আৰু এজনী ভণ্টি আছে তাই মোক বাৰে কালি মই ইয়াতে ব্ৰেকফাষ্ট কৰিবলৈ অহা কথা আছিলে মই নাহিলোঁ আহিব নোৱাৰিলোঁ তাই মোক যে কিয় নাহিলে আপুনি আজি তাই কাম কি নাম তোমাৰ মা মোৰ নাম প্ৰণীতা মেছ তাইও সম্পূৰ্ণভাৱে লাগি থাকে পঢ়া শুনা কৰিলে নে কিবা মা দেউতাই নপঢ়ালে মোৰ দাদা হাই ছেকেণ্ডেৰী পাছ হয় নেকি মা দেউতা আছে নাই এতিয়া আছে মাজতে মই দাদাই চবচে ডাঙৰ মই 2 নম্বৰ মোৰ তলৰ ভাইটি তলৰ ভণ্টি হয় নেকি তাহাঁতে কি কৰি আছে এতিয়া ভাইটি বাহিৰত থাকে ক'ত থাকে বাহিৰত আপোনাৰ কেৰেলাত থাকে হয় নেকি চাকৰি কৰিলে নহয় আপোনাৰ এই কোম্পানীৰ প্ৰাইভেট গম পাইছোঁ প্ৰাইভেট কোম্পানীত চাকৰি কৰে তাৰপিছত আৰু মা দেউতা আছে ঘৰতে দেউতা মিস্ত্ৰী কাম কৰে আকৌ ভণ্টি বিয়া হ'ল আৰু তাই এতিয়া এই মা হোটেলত সুন্দৰভাৱে মানুহক আপ্যায়ন কৰি থাকে এইবোৰ হৈছে কৰ্ম সংস্কৃতিৰ উদাহৰণ কাম কৰিলে মানুহ কেতিয়া এতিয়া আৰু এটা সুন্দৰ কথা হৈছে মানুহ কাম কৰিলে মানুহৰ স্বাস্থ্য ভাল হয় কাম কৰিলে মানুহ কেতিয়াও মৰি নাযায় মই দুখৰে কৈছোঁ মোৰ মানে মোৰ লগত যিকেইজন চাকৰি বাকৰি কৰিছিলে মইতো দুখীয়া দৰিদ্ৰ মই পঢ়া শুনা কৰিব নোৱাৰিলোঁ মোৰ মানে ভেটি কোনো নাই ক'বলৈ গ'লে লোকৰ ঘৰত হালোৱা কৰিছোঁ গৰু চৰাইছোঁ মানে বাচন ধুইছোঁ মই বাচন ধুইছোঁ লোকৰ ঘৰত তথাপি হাৰ মানি যোৱা নাই আৰু মই এই মাটি কিনিছোঁ ল'ৰা ছোৱালী পঢ়াইছোঁ ঘৰ বনাইছোঁ আকৌ সৰুকৈ গাড়ী এখন ল'ম বুলি ভাবি থৈ দিছোঁ বজাৰ সমাৰ কৰিব লাগে
সুন্দৰ তাৰমানে এনেকে আৰু কোনোবাই মেছেজ কৰিবলৈ সুধিছে মাখন আপোনাৰ ৰেষ্টুৰেণ্ট নেকি মোৰ নহয় মই ইয়াত আলহীহে মই আলহী ইয়াত খাবলৈ আহিলোঁ মই মানুহখিনিক লগ পালোঁ তেওঁলোকৰ কৰ্মসংস্কৃতি দেখি মই ভাল পালোঁ সেইকাৰণে মই আপোনালোকৰ আগত চিনাকি কৰি দিবলৈ বিচাৰিছোঁ মানুহে বহুত অদৰকাৰী মেছেজো দিয়ে ইয়াতে মানে এতিয়া মই যে আপোনালোকক ফেচবুক লাইভত দেখুৱাইছোঁ কোনোবাই সুধিছে মোৰ নিজৰ ৰেষ্টুৰেণ্ট নেকি মোৰ নিজৰ ৰেষ্টুৰেণ্ট নহয় আৰু হেৰি মই বাৰে বাৰে কৈ আছোঁ যে কৰ্মসংস্কৃতিয়ে মানুহৰ জীৱন কৰ্মসংস্কৃতিয়ে মানুহৰ শক্তি মানুহৰ সাহস আৰু এই কৰ্মসংস্কৃতিয়ে আগুৱাই যাওক আপোনালোক এটাই মই তেখেতলৈ মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ তেখেতে সুন্দৰ পৰিৱেশত এখন খুব থলুৱা অসমীয়া পৰিৱেশত এয়া চাওক সুন্দৰকৈ ৰাখিছে তেওঁলোকে এখন ভাত ৰাতিপুৱাৰ আহাৰ চাহৰ কাৰণে আয়োজন কৰিছে আৰু যিয়ে যিয়ে লাইভটো চালে আটাইকে ধন্যবাদ জনাইছোঁ এই মানুহজনক আপোনালোকে উৎসাহিত কৰিব আপোনালোকে নাগশংকৰ মন্দিৰলৈ যেতিয়া আহে তেতিয়া আপোনালোকে ইয়ালৈ আহিব আহি তেওঁলোকক আচলতে আমি যদি মানুহক উৎসাহিত নকৰোঁ তেতিয়াহ'লে আমাৰ জীৱনটো আধৰুৱা হৈ ৰ'ব গতিকে আপোনালোক আহক আগুৱাই আহক 10জন মানুহ তেখেতে চলাই আছেতো বৰ ডাঙৰ কথা য'ত আমি দেখোঁ যে আমাৰ বিদেশী বনিয়াৰ তলত আমি অসমীয়া মানুহে কাম কৰি থাকিবলগীয়া আছে তাৰ বিপৰীতে কিন্তু এজন অসমীয়া মানুহে অসমীয়া ব্যৱসায় চলাই আছে অসমীয়া মাটিত খেতি কৰি আছে খেতি পথাৰ তেওঁ খেতি পথাৰ মই সময় সুবিধা মিলিলে যাম কেতিয়াবা খেতি পথাৰ তেখেতে এলাগি কৰা নাই তেখেতে যিমান পাৰে সৎ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে সেইবোৰে বৰ ডাঙৰ কথা তেখেতৰ ঠিকনাটো চতিয়া কোন ঠাইত আছে বা নাগশংকৰ মন্দিৰলৈ যিটো ৰাস্তা সোমাই যায় হাইৱেৰ পৰা জামুগুৰিহাট পাৰ হৈ আহি চতিয়া টাউন পোৱাৰ আগতেই মাজত নাগশংকৰ মন্দিৰ পবিত্ৰ নাগশংকৰ মন্দিৰলৈ সোমাই যোৱা ৰাস্তাটোৰ একদম লগতে যিখন গেটৰ লগতে যিখন হোটেল লাগি আছে মা ৰেষ্টুৰেণ্ট সেইখনৰ পৰা মই আজি কৈ আছোঁ আৰু এইটো এটা সৰু উদাহৰণ আৰু চাগে বহুত তেনেকুৱা ধৰণৰ আশে পাশে উদাহৰণ ওলাব এতিয়া মই যিমানখিনি পাৰোঁ সময় সুবিধা মিলাই আপোনালোকৰ ওচৰত চিনাকি কৰি দিবলৈ চেষ্টা কৰোঁ আপোনালোকে এনেকৈ চাই থাকিব আৰু এই মানুহবোৰক আপোনালোকৰ উৎসাহৰ প্ৰয়োজন সহযোগিতাৰ প্ৰয়োজন আপোনালোকৰ আশীৰ্বাদৰ প্ৰয়োজন আৰু কিবা ক'ব নেকি লাষ্ট মই মানে সেইটোৱে আৰু কাম কৰিলে মানুহৰ স্বাস্থ্য ভালে থাকে বেলেগক সহায় কৰিব পাৰে ভাত মাছ মাংস মানুহে খাব নোৱাৰো বুলি কয় যোনে পৰিশ্ৰম কৰে যাৰ বাহুত বল থাকে যাৰ শক্তি থাকে চব খাব পাৰে চব হজম কৰিব আজিকালি আমাৰ বেমাৰ খুব হয় মাছ মাংস আমি খাব নোৱাৰো বুলি কয় কিয় হয় বেমাৰ আমাৰ আমি পৰিশ্ৰম নকৰোঁ কাৰণে আমাৰ বেমাৰ হয় ঠিক কথা কৈছে তেখেতে একেবাৰে মই কৈছোঁ যদি খাবলৈ মন আছে পৰিশ্ৰম কৰক কষ্ট কৰক ইচ্ছামতে চব খাব পাৰে শাৰীৰিক কষ্ট কৰক পইচা থাকিলে মানুহৰ ফূৰ্তি নাহে পইচাই মানুহৰ সৰ্বস্ব নহয় পইচা থাকিলে মানুহ সুস্থ নাথাকে পইচাই মানুহৰ ভোক কিনিব নোৱাৰে পইচাই মানুহৰ মানসিক শান্তি কিনিব নোৱাৰে একোৱে নোৱাৰে প্ৰশান্তি কিনিব নোৱাৰে পইচাই কেতিয়াও সুখ কিনিব নোৱাৰে সুখ মানুহৰ আহে যেতিয়া মানুহ স্বাৱলম্বী হয় সুখ মানুহৰ আহে যেতিয়া মানুহ কৰ্মত হয় প্ৰশান্তি তেতিয়া আহে মানুহ যেতিয়া সাহসী হয় এইবোৰ কেতিয়াও পইচাই কিনিব নোৱাৰে টোপনি কেতিয়া আহে কৰ্ম কৰিলে টোপনি আহিব কষ্ট কৰিলে টোপনি আহিব হজম কেতিয়া হয় কষ্ট কৰিলে আহিব তো মই মানে মোৰ কথা নহয় এতিয়া চায়েন্সৰ কথা মোৰ কথা নহয় এতিয়া ধৰক ৰামদেৱে সাধু সন্যাসী মানুহ কিন্তু তেওঁ ইমান কিয় ওপৰলৈ আগবাঢ়ি গৈছে কিয় 16 বছৰীয়া ল'ৰাৰ লগত ফাইট লাগিব পাৰে কিয় পাৰে 16 বছৰীয়া ল'ৰাৰ ফাইট ল'ব তেওঁ কষ্ট কৰে ব্যায়াম কৰে ময়ো পাৰে মই এতিয়া 3-4জন ডেকালৈ মই ভয় নকৰোঁ তেখেতে বাৰু ব্যায়াম কৰে আপুনি কিন্তু সঁচা ব্যায়াম কৰে আপোনালোকৰ কৰ্মক্ষেত্ৰত আপুনি খেতি কৰে আপুনি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আপুনি ভাগদৌৰ কৰে আপুনি ধাবাখন চলাই আকৌ গেলামাল দোকান চলাই আপুনি গোটেই খেতি পথাৰ চলাই থাকে ৰামদেৱতকৈ আপুনি বেছি কৰ্মত কিন্তু মোৰ দৃষ্টিত তেওঁলোক ৰামদেৱতকৈ বেছি কৰ্মত মানুহ গতিকে মই তেওঁলোকক ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁলোকৰ এই যিটো কিমান বছৰ হ'ল এইখন হোটেলখন 2 বছৰ হৈছে বৰ বেছি দিন হোৱা নাই 2 বছৰ হৈছে গতিকে এইখন খুব ভালকৈ চলক আৰু নাগশংকৰ মন্দিৰলৈ বহুত মানুহ আহে মই আজিও দেখিছোঁ প্ৰায় বহুত মানুহ ইয়ালৈ আহে পবিত্ৰ নাগশংকৰ মন্দিৰৰ আশীৰ্বাদ ল'বলৈ আহে তেওঁলোকে ফুৰিবলৈও আহে তেওঁলোকে আৰু ঘৰৰ গাই গাখীৰৰ চাহ একাপ খাবলৈ চেষ্টা কৰোঁ খালি মই এটাই অনুৰোধ জনাইছোঁ আটাইকে যে ইমান পবিত্ৰ আমাৰ মঠ মন্দিৰসমূহ আছে আপোনালোকে চাফা কৰি ৰাখিবলৈ চেষ্টা কৰক চাকি জ্বলাওঁ বন্তি প্ৰজ্বলন কৰোঁ আমি ধূপ জ্বলাওঁ সেই ধূপৰ অন্ততঃ পেকেটখিনি আমি এটা ঠাইত গোটাই ৰাখিবলৈ চেষ্টা কৰোঁ আহক বিভিন্ন সময়ত আমি দেখা পোৱা যায় যে চাকি বন্তিয়ে সেন্দুৰে তেল চিকৰাই গোটেই আমাৰ মঠ মন্দিৰসমূহ বিৰাট কদৰ্য ৰূপত পৰিণত কৰি পেলাই আপোনালোকে সেইসমূহ
নিজে অকণমান সচেতন হওক। আমাৰ মঠ মন্দিৰসমূহ আমাৰ ভক্তিৰ প্ৰতীক, আৰু এই ভক্তিসমূহৰ মাজত যিমান চাফ চিকুণতা থাকিব সিমানেই আমাৰ ভাৱ ভক্তি বেছি আহিব। গতিকে মোৰ এটাই অনুৰোধ, চাফ চিকুণটো লাগিবই, চাফ চিকুণ লাগিবই। কোনো কথা নাই। মোৰ দায়িত্ব, মই বিধায়ক ছাৰক কৈছোঁ, ছাৰ মোৰ অলপ সময়ৰ অসুবিধা, ল'ৰাবিলাক তাত লাগি থাকে বাৰু, কিন্তু মই গেটখন ধুনীয়াকৈ চাফাকৈ ৰাখিম। গেটখনৰ দায়িত্ব লৈছোঁ। গেটখনৰ নাগশংকৰ মানে মেইন গেটখন দায়িত্ব তেখেতে লৈছে, সুন্দৰকৈ ৰাখিছে। এইখন গেট আপোনালোকে দেখিছে, মানুহ আহিবলৈ পানী এইখন গেট সুন্দৰ নাগশংকৰ মন্দিৰৰ গেট সুন্দৰকৈ ৰাখিছে। বাৰু আমি বহুত কথা পাতিলোঁ, আৰু বহুতে আমাক চাই আছে, প্ৰায় 600মান মানুহে আমাক চালে এতিয়ালৈকে, আৰু আটাইকে ধন্যবাদ জনাইছোঁ। আকৌ অনাগত দিনত মই যিমানে আগুৱাই গৈ থাকিম। চতিয়াৰ পৰা এতিয়া আমি যাম গগামুখলৈ, আৰু যদি এনেকুৱা মানুহ লগ পাওঁ, এনেকৈ কৰ্মত মানুহ লগ পাওঁ, মোক খুব ভাল লাগে এনেকুৱা মানুহবোৰক লগ পাই, যি কৰ্মত বিশ্বাস কৰে, যিয়ে সঁচা অৰ্থত এজন মানুহ হৈ জীয়াই থাকে। কাৰণ ভেলেকিবাজি বহুত হ'ল, আৰু অসমীয়া জাতিৰ ভেলেকিবাজি বহুত হ'ল। আমি সীমা পাৰ হৈ গ'ল। আমি আৱেগিক জাতি হয়, কিন্তু আমি অকলতো এনেকৈ থাকিলে নহ'ব। আমাৰ কৰ্ম সংস্কৃতি আমাৰ পৰিচয় হ'ব লাগে, আৰু তেনে মানুহক মোৰ লগ পাই খুব ভাল লাগে। আৰু মই যিমান পাৰোঁ সিমান মোৰ এই লাইভৰ যোগেদি তেওঁলোকক মই চিনাকি কৰি দিবলৈ চেষ্টা কৰিম। থেংক ইউ।